নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই যাম চিকাৰীঘাট পিকনিক খাব। শেষলৈকে মস্তি হ'ব, ধামাকা ভিডিঅ' হ'ব। হ'ল লগৰটো ঘৰ বিচাৰি পোৱা নাই, ফোন কৰি ক'লে বোলে তাত আছোঁ বুলি। লগৰটো ঘৰ গৈ আছোঁ, লগৰগাল তাতে আছে, বিচাৰি পোৱা নাই। এতিয়া মেইন তালৈ যাবলৈ মনা কৰিছে বোলে, একেলগে যাম বুলি ৰ'বা। এতিয়া বিচাৰি আছোঁ আৰু পোৱাই নাই। কামটো চাব গাইজ পাই গ'লি ফাইনেলি। এয়া বাইককেইখন দেখিছোঁ, মানুহকেইটা নাইকিয়া। এতিয়া আমি ফোনটো কৰিব লাগিব। পিকনিক প্লেচ পাই গ'লোঁ। এইগাল গোটেইগাল লগৰগাল এয়া চব ব্যস্ত হৈ আছে কামে কামে। এইটো আমাৰ প্ৰকাশ পূৰা খোৱা, আৰু এইটো ৰমেশ। ৰমেশ ভাই, এইটো ৰমেশ, এইটো আমাৰ কবিৰ সিং। সেইজনী আমাৰ নামটো কি আছিলে মই নাজানো, কিউট ছোৱালীজনী। আৰু সেইজনী কিউট। এইটো আমাৰ কবিৰ আছে। আৰু আমাৰ বাবু ভাইয়া মাংস এতিয়া জাষ্ট চফা তফা কৰি পেলাই হাত চাত ধুই আহিছে। সোনকালে কাটিবা হা, খাব লাগে। চখ নাই, ইমান ধুনীয়া। মাংস আমাৰ প্ৰকাশে মেইন কাৰিকৰ। এয়া মাৰি আছে পুৰা। আমাৰ এটা কাৰিকৰ মাংস এনেকুৱা ধুনীয়া কৰি দিলে। আমি অলপ মানে ফটো শ্বুটৰ কাৰণে গৈছিলোঁ, লগৰকেইটাই মাংস কি কৰি দিছে। আৰু এতিয়া আমাৰ ইয়াত খোৱা কাৰ্যসূচী আৰম্ভ হ'ব। ইয়াত ডিছ বিলাব কণপে। ভাই আহা আমি অলপ খাই লওঁ। মজা। এই আমাৰ এইজন আমাৰ মেইন মানুহ। হেভি আমাৰ ভাত খোৱা কাৰ্যসূচী চলিছে। মই দেখুৱাই যাম। এজনী পাণ্ডা এগাল খাইছে, এজনীও খাই আছে। এইটো আমাৰ ভাই হ'ব, সেইটো গুচি যাব। এয়া আমালৈ এইকণ আছে গৈ লাষ্টত। নাই সেইকণ বাৰু হেৰি হৈ যাব। চিকাৰীঘাট আৰু আমাৰ এজনী আহিছে। এজনী আৰু এইটো ঘৰত 20 টকা লাগে উঠিবলৈ, পইচাও না উঠিম বাৰু, দেখুৱাই আছোঁ। চব লগৰগাল অহা নাই আৰু আহিব, ভাল লাগিব, চাই থাকিব। ভাঙি নামে বিজুৰি ৰুদে হাঁহে ফুল ফুলে কথা কোৰে চুৰেই যে বসন্ত ধুমুহাও যে প্ৰশান্ত
মায়া মায়া মাথো মায়া তুমি জানো সঁচা মৰমৰে মায়া মায়া ভৰা দুচকুলৈ হিয়া জুৰিয়া চাহিব দূৰণিৰে জোনাকী হৈ ৰলাকী এ মায়া মায়া মাথো মায়া সাগৰ তো গাইছ এনেকুৱা খাতাৰনাক জেগা এইটো মোবাইলটো ল'বলৈ ভয় লাগিছে